শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত সৰ্বপল্লী ৰাধাকৃষ্ণদেৱক শ্ৰদ্ধাৰে সুঁৱৰি সমগ্ৰ শিক্ষকবৃন্দলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনাই এটি কবিতা আগবঢ়ালোঁ। অ আ ক খ শৈশৱৰ সেই সোণালী সময়, আপোনাৰ হাতত ধৰি পাৰ কৰিলোঁ জীৱনৰ আদি পাঠ। আপুনি আদি, আপুনি অনন্ত, শিক্ষা নহয় কেতিয়াও সমাপিত। মানুহ গঢ়াৰ আপুনি যে চিৰপৰিচিত জ্ঞানৰ পূজাৰী। সেই গুৰু আপোনাৰ চৰণত যাচো আজি শত কোটি প্ৰণাম। যুগে যুগে জ্ঞানৰ অমৃত পান কৰাই বোৱালে আপুনিয়ে জ্ঞানৰ সাগৰ। আপুনি মহান, আপুনিয়ে আদৰ্শ, আপোনাৰ আদৰ্শৰে জগত চিনি আমিয়েই সেই নৱপ্ৰজন্ম।